হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বৰ গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে স্কিপ নকৰে ভিডিঅ'টো চাই থাকিব। যোৱা 17 ছেপ্টেম্বৰৰ দিনটোত ছাৰ্ভাৰৰ কাৰণে বহু সংখ্যক লোকে ফটো আপলোড কৰিব নোৱাৰিলে। তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকে চিন্তা কৰিব নালাগে। যিটো ফটো আপলোড কৰা প্ৰচেছ আছে সেইটো এক্সচেঞ্জ কৰা হৈছে। 17 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ এক্সচেঞ্জ কৰা হৈছে। কিন্তু ইয়াত এটা কাৰণ আছে, সেইসকল লোকেহে ফটো আপলোড কৰিব পাৰিব যিসকল লোকে 17 ছেপ্টেম্বৰৰ দিনৰ 9 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত ফটো কেপচাৰ বা উঠাই থৈছে। বন্ধুসকল, আৰু এটা কথা ক'ব বিচাৰোঁ যে যিসকল লোকে 18 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰৰ ভিতৰত ফটো আপলোড কৰিব, সেইসকল লোকৰ ফটো ৰিজেক্ট হোৱাৰ সম্ভাৱনা একেবাৰে আছে। কাৰণ যিটো ফটো উঠোৱা